কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে কৰি দিব। আশা থাকিল মোৰ ভিডিঅ'টো চাই ভাল পাব। বাৰু তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এইখিনিতে এটা কথা কৈ লওঁ, মানে মই ভিডিঅ' বনোৱাৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল মানে কি, কিছুমান বহুত মানে ভাল লগা সময় পাৰ হৈ যায়, আমি ধৰি ৰাখিব নোৱাৰোঁ, আৰু সেই ভাল লগা সময়খিনি আমি মানে আকৌ যাতে চাব পাৰোঁ, ভাল লগা সময়খিনি আকৌ যাতে আমি মনত পেলাব পাৰোঁ, সেইকাৰণে আচলতে ভিডিঅ' কৰিম বুলি ভাবিলোঁ। সেইটোৱে মোৰ প্ৰধান উদ্দেশ্য ভিডিঅ' কৰাৰ। পৰীক্ষা পালেহিয়ে 11 তাৰিখৰ পৰা, সেইকাৰণে হয়তো ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰিম। পৰীক্ষাটো ভালকৈ দি লওঁ, তাৰপিছত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম দিয়াৰ। আৰু এটা কথা, অকল যে ভিডিঅ' বনাই থাকোঁ তেনেকুৱাই নহয় যেনিবা, লগতে চব কাম কৰিবই লাগিব, এনেও ঘৰৰ কামখিনি থাকেই যিহেতু, সৰু সৰু কামবিলাক কৰিবই লাগিব। পুৱাৰ চেকআপ এনেদৰেই পিঠাৰ সৈতে মানে খাবলৈ লৈছোঁ। আৰু এয়া চাহ খাই বাৰু হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে ফুলবিলাক। ৰাতিপুৱা দেখি মনটো ভালেই লাগি যায়। তাৰ অলপ পাছতে আকৌ ৰাতিপুৱাৰ ভাত সাজ খাবই হ'ল। এয়া মই ভাত খাওঁগৈ আৰু এতিয়া পাইছে 9টা, আৰু আমি গৈ আছোঁ এতিয়া বাগানলৈ। চাওকচোন ৰাস্তাটো, ইমান যে ৰ'দ দিছে। গাঁৱত থাকোঁ যদিও কচুৰ কাৰণে বহুত অভাৱ, মানে কচু পাবলেই নাই। দুপৰীয়া সাজৰ কাৰণে এয়া লৈছোঁ নৰসিংহ, আম এটা, জলকীয়া কেইটামান লৈছোঁ, আৰু ইয়াত আদা নহৰু আৰু কিবাকিবি দিম আৰু। গা পা ধুই আজৰি হৈ আহি এয়া বনাবলৈ আৰম্ভ কৰিলোঁ। কচু, কণ বিলাহী, নহৰু, জলকীয়া দি। তাৰ মাজতে আকৌ চাহ একাপো খাই ল'লোঁ, আলহীও আহিল লগতে। তাৰ পাছতে মাংস বনাবলৈ আৰম্ভ কৰিলেই। বৌয়ে বনাইছে মাংস, মই মানে ভিডিঅ'হে কৰি দিছোঁ, বৌয়ে বনাই আছে এতিয়া। মাংস দিব হ'ল আৰু জুইত বনালে যিহেতু টেষ্টটো অলপ বেছি হয় বুলি কয়, সেইকাৰণে জুইতে বনাইছে। অলপ সময়ৰ পিছতে ভাত ৰেডিয়ে হ'ল। এয়া মানে ভাত লৈছোঁ, চাটনি, কচু পিটিকা, মাংস, আৰু ইয়াত দাইল লৈছোঁ।